থাকিবি অসমত নিউজ চাবি বাংলাদেশৰ অসমত খাবি বাংলাদেশত কি হৈ আছে হেতু খবৰ লৈ থাকিবি এজন সাংবাদিকে প্ৰশ্ন কৰিলে অসমৰ মুখ্যমন্ত্ৰী কোন মই ভিডিঅটো চাই শক খালো অসমৰ মুখ্যমন্ত্ৰীৰ নাম নাজানে বাংলাদেশত কোন আছে সেইজনৰ নাম জানে ভিডিঅটো এবাৰ চাই লওক পাছত আপোনালোকে উত্তৰ দিব আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নাজানে কি নাম কলে আপুনি একবাৰ আকো কওকচোন হাসিনা বেগম অলপ জোৰকে কওক হাসিনা বেগম কোন আছে অসমৰ এটা কথা আছে কৰ্মই পৰিচয় তোৰ কৰ্ম তেনেকুৱা কিয় সন্দেহ নকৰিব সন্দেহটো কৰিমই ন কিয় নেখেদাব কৰ্মই তেনেকুৱা আপুনি যদি ধুবুৰী বৰপেটা যায় আপুনি গৈ চাব তাত এনেকুৱা লাগে সঁচাকৈ এইটো সেকেন্ড বাংলাদেশ মই নিজে হেতু ফিল কৰি আহিছো গতিকে গম পাওঁ মই তেনেকুৱা সিচুৱেশনটো সঁচা কথা হয়তো বেয়া পাব পাৰে গতিকে কৰ্ম এনেকুৱা কৰ যাতে নিজকে অসমীয়া পৰিচয় দিব পাৰো তই মিয়া মুছলিম ফৰক নপৰে